हेलो एवरीवन नमस्कार जनाइছোঁ সকলোলৈ আজি শিলিখাখিনি মই কিমান দিনলৈনো বয়মত ভৰাই থ'ব পাৰোঁ তাৰে অলপ ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আপোনালোকে শিলিখাখিনি মই ধুই ল'লোঁ আৰু ধুই পানীটো শুকুৱালৈ ৰ'দত দি ল'লোঁ আৰু এতিয়া পানীটো নাই এটা বয়মত মই এনেকৈ ভৰাই লৈছোঁ চাওকচোন পানীটো কি ধুনীয়াকৈ শুকাই গৈছে আৰু গোটেইখিনি এনেকৈ বয়মত দি মই ইয়াতে নিমখ এড কৰিম সেইখিনি আৰু এইখিনি নিমখ মই দিম ইয়াতে চাওক গোটেইখিনি মই মিক্স কৰি দিম খুলি দিছোঁ মহনিখন চাওকচোন ধুনীয়া হৈছে ন কেইদিনমানৰ কাৰণে এনেকৈ থৈ দিম মানে এসপ্তাহৰ কাৰণে থৈ দিম আৰু এসপ্তাহৰ পাছত ৰ'দত দিম আৰু এয়া চাওক এসপ্তাহৰ পাছত মই চাইছোঁ বয়মটো পানী ওলাইছে শিলিখা পানীটো খাবও পাৰে আপোনালোকে এইখিনি এতিয়া ৰ'দ আৰু এইফালে চাওক তিনিটা ৰ'দ দিয়াৰ পিছত শিলিখা শুকাই গ'ল আৰু এতিয়া মই এটা বয়মত এনেকৈ ভৰাই থৈ দিম আজি মোৰ শিলিখা শুকোৱা ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব নাপাহৰিব কমেণ্ট কৰি আপোনালোক যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আজি ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাম